সো ফ্ৰেণ্ডছ, মোৰ নাম শহীদুল ইছলাম। মোৰ চেনেল এছাম টেক আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা লেটেষ্ট আপডেট পাই থাকিব। মই যোৱাকালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ, জেছমিনা আক্তাৰ ৰেপ এণ্ড মাৰ্ডাৰ। মই আজিও সেইটো বিষয়ৰ ওপৰত মই এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাব। আৰু জেছমিনা আক্তাৰৰ মৃতদেহটো নিজ ভৱনলৈ আনিছে, সেইটো ফটোছো আমি দেখুৱাম। আৰু মই ভাবোঁ যে এইটো সঠিক তদন্ত হ'ব লাগে আৰু এইটো কেছত যোনে যোনে জড়িত আছে উচিত শাস্তি পাব লাগে, ফাঁচি হ'ব লাগে। মই অনুৰোধ জনাইছোঁ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰত। পাখণ্ডসকলক গ্ৰেপ্তাৰ কৰি ফাঁচি দিয়াৰ দাবী জনাইছে ৰাইজৰ দলৰ আহ্বায়ক মনিৰুজ্জামানে।